হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আহিছোঁ এটি নতুন ব্লকলৈ। আমি আহিলোঁ এতিয়া মানে আমিনগাঁও চৰাইঘাট এইখন নতুনকৈ আৰম্ভ কৰিছে। কিছুদিন আগতে আহিছিলোঁ। এইটো আপোনাৰ ব্ৰিজখন হয়। এইফালৰ পৰা আহিলে বাইহাটা চাৰিআলি আৰু এইফালৰ পৰা আহিলে আপোনাৰ গুৱাহাটী। আৰু পাৰ্কখন দেখিবলৈ বহুত ধুনীয়া। তো সৰু সৰু ল'ৰা ছোৱালীৰ বাবে খেলা ধূলা বস্তু বহুত আছে। আমাৰ বাবুৱে খেলি আছে। আৰু ইয়াতে আছে স্পেচিয়েলি আছে আপোনাৰ চিপ কেইখনমান আছে। মানে 250কে লয় এজনৰ, মানে চিপত 4-5 পাকমান এনেকৈ ঘূৰাই দিয়ে আৰু লোকেশ্যনবিলাক বহুত ধুনীয়া। আমিনগাঁও আপোনাৰ বাইহাটা চাৰিআলি ছাইডৰ পৰা গ'লে আমিনগাঁৱৰ লেফ্ট ছাইড, আৰু গুৱাহাটী ছাইডৰ পৰা আহিলে আপোনাৰ ৰাইট ছাইড হ'ব। আৰু ইয়াতে চাহ আছে, ধুনীয়াকৈ জিৰাব পাৰি। মানে গধূলি টাইমত বেছি ভাল লাগে, মানে ৰ'দটো বেছি নপৰে। আৰু ফটোশ্বুট ভিডিঅ' শ্বুটৰ বাবে বহুত ধুনীয়া লোকেশ্যনটো। আৰু আপোনালোকৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে ইয়াতে ফুৰাবলৈ যাব পাৰে। বহুত মানুহ আছে, এইখন চিপ হয়। তো ইয়াতে আপোনাৰ 200 to 250 মান লৈ লয়।